কৰ্ণ সকলোৱে মন্থনা কৰি আছে যে ভীষ্মৰ বয়স হোৱাৰ কাৰণে যুদ্ধত পাৰদৰ্শী হোৱা নাই। গতিকে ভীষ্মক শতাব্দী দি কৰ্ণকে সেনাপতি পতা হওক বুলি তিনিজনে আলোচনা কৰি আছে। ইতিমধ্যে ভীষ্মই গীতমুখৰ পৰা দেখিলে যে তিনিজনে আলোচনা কৰি আছে। এতিয়া ভীষ্মই কৈছে কি হল এবং তোমার এই বৃদ্ধ ভীষ্মর বিরুদ্ধে এতিয়া দুজনে বলিছে হয় বুলি কিন্তু যেতিয়া মই নাজানো তেতিয়া ভীষ্মই কৈছে নোৱাৰিলে যি কাম কৰিব ভীষ্ম এইদৰে নকৰিবা।